Hello friends, আজি এটা নতুন ভিডিও লৈ মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক HS ক্লাস 12 ৰ ফ্লেমিংগো বুকখনৰ The Last Lesson টো পঢ়াম। এই লাষ্ট লেসনটোৰ ৰাইটাৰ আছিল এলফনছে ডডেট, যি এজন ফ্ৰেঞ্চ নভেলিষ্ট আৰু শৰ্ট ষ্টৰী ৰাইটাৰ আছিল। এই ষ্টৰীটো ডডেটে ফ্ৰেঞ্চ ল্যাঙ্গুৱেজত লিখিছিল আৰু পিছত ইয়াক ইংলিছ ল্যাঙ্গুৱেজলৈ অনুবাদ কৰা হৈছিল। এই ষ্টৰীটোত ৰাইটাৰে দুখন ডিস্ট্ৰিক্টৰ কথা উল্লেখ কৰিছে, যি দুখন ডিস্ট্ৰিক্ট ফ্ৰেঞ্চ নামৰ দেশখনত আছিল আৰু এই ডিস্ট্ৰিক্ট দুখন হ'ল এলছেছ আৰু লৰেইন। আৰু ষ্টৰীটোৰ যিটো মেইন লোকেশ্যন, সেই লোকেশ্যনটো আছিল এলছেছ ডিস্ট্ৰিক্টখন। ষ্টৰীটো ৰাইটাৰে যুদ্ধ এখনৰ টাইমত লিখিছিল আৰু এই যুদ্ধখন আছিল ফ্ৰাংকো প্ৰুছিয়ান ৱাৰ। যুদ্ধ 1870 চনৰ পৰা 1871 চনলৈ চলিছিল আৰু বহুত চলজাৰ এই যুদ্ধখনত দুই পক্ষৰ ফালৰ পৰা মৃত্যুবৰণ কৰিছিল। এই ষ্টৰীটোৰ দুটা মেইন থিম আছিল the impact of war on the lives of the common people and the importance of mother language on the lives of the common people। আৰু এই যুদ্ধখনত ফ্ৰান্সে জাৰ্মানীৰ হাতত পৰাজয় বৰণ কৰিছিল আৰু জাৰ্মানীৰ যিখন প্ৰুছিয়া দেশ আছে, সেই প্ৰুছিয়াই অৰ্ডাৰ দিছিল যে ফ্ৰান্সৰ দুখন ডিস্ট্ৰিক্ট এলছেছ আৰু লৰেইনত যুদ্ধ শেষ হোৱাৰ পিছদিনাৰ পৰা জাৰ্মান ভাষা প্ৰচলিত হ'ব। এতিয়া আমি আহোঁ মেইন ষ্টৰীলৈ, য'ত ফ্ৰেঞ্চ নামৰ ল'ৰাটো মেইন প্ৰটেগনিষ্ট আছিল, মানে মেইন কেৰেক্টাৰ আছিল। ফ্ৰেঞ্চে ফ্ৰেন্সৰ এলছেছ ডিস্ট্ৰিক্টত বাস কৰিছিল আৰু ৰাইটাৰে এই ষ্টৰীটোত মাত্ৰ এটা দিনৰ কথা উল্লেখ কৰিছিল, যিদিনা ফ্ৰেঞ্চ নামৰ এই ল'ৰাটোৱে দৌৰা-দৌৰিকৈ স্কুললৈ যাব ওলাইছিল, যদিও তাৰ স্কুললৈ যাব মন নাছিল। আগদিনাখন তাৰ টিচাৰ হেমেলে সিহঁতক পাৰ্টিচিপলৰ ৰুল মুখস্থ কৰি যাব দিছিল, কিন্তু সেই ৰুলবোৰ তাৰ মুখস্থ কৰা হোৱা নাছিল। গতিকে সি দিনটো অনাই বনাই ঘূৰি থাকিব বিচাৰিছিল, কাৰণ যিদিনাখনে বতৰটো ধুনীয়া আছিল, ফ্ৰেঞ্চৰ মনটো অলপ বেছি ভাল লাগি আছিল আৰু সিদিনাখনে সেই ধুনীয়া বতৰ বাবে সি স্কুললৈ যাব বিচৰা নাছিল, কাৰণ বাহিৰত চৰাই চিৰিকটিবিলাকে চিঞৰি আছিল আৰু যিহেতু যুদ্ধৰ সময় প্ৰুছিয়ান চলজাৰবিলাক, যিবিলাক বিপক্ষ দলৰ সৈন্য আছিল, সেইবিলাকে বাহিৰত যুদ্ধৰ কুচকাৱাজ কৰি আছিল। ফ্ৰেঞ্চে ভাবিছিল যে আজি এনেকৈ দিনটো পাৰ কৰি দিওঁ, কিন্তু কিছু সময় ভাবি সি ডিচাইড কৰিলে যে সি স্কুললৈ যাব আৰু লৰালৰিকৈ সি স্কুললৈ যাব ধৰিলে আৰু বাটত দেখিলে যে এলছেছ চহৰৰ মাজমজিয়াত যিখন বুলেটিন বৰ্ড মিন্স নটিচ বৰ্ড আছে, তাৰ সন্মুখত বহুত মানুহ গোট খাই আছিল। ফ্ৰেঞ্চে তেতিয়া ভাবিলে যে যোৱা 2 বছৰত এই এলছেছ ডিস্ট্ৰিক্টলৈ যিমানবোৰ বেড নিউজ আহিছিল, সেই গোটেইবোৰ বুলেটিন বৰ্ডতে লগাই দিয়া হৈছিল আৰু আজিও কিজানি কিবা বেয়া খবৰেই এই বৰ্ডত লিখা আছে। গতিকে সি সেইবিলাকক গুৰুত্ব নিদি লৰালৰিকৈ স্কুললৈ যাব ধৰিলে। তেতিয়া বাটত থকা ব্লেকস্মিথ মানে লোহাৰজনে, যাৰ নাম আছিল ৱাষ্টাৰ, সি ক'লে যে ফ্ৰেঞ্চ লাহে লাহে যোৱা, তোমাৰ স্কুললৈ দেৰি হোৱা নাই দিয়া। ফ্ৰেঞ্চে ভাবিলে ই চাগে মোক ঠাট্টাই কৰিছে, গতিকে ফ্ৰেঞ্চে ৱাষ্টাৰৰ কথাত গুৰুত্ব নিদি লৰালৰিকৈ স্কুললৈ গৈছিল আৰু স্কুলৰ সন্মুখভাগ পাই দেখে যে তাত এটা নিমাও পৰিৱেশ বিৰাজ কৰিছে। চ' ইট ইজ লাইক ছানডে মৰ্ণিং এনভাইৰনমেণ্ট ইন দ্য স্কুল। আৰু ইউজুৱেলি যেতিয়া স্কুল ষ্টাৰ্ট হয়, ল'ৰা ছোৱালীবিলাকে ক্লাছৰুমত চিঞৰি পঢ়ি থকা টিচাৰ হেমেলে ডেস্কত সেই ল'ৰা ছোৱালীবিলাকক ধমকি দি কোবাই থকা চাউণ্ডবোৰ বাহিৰৰ পৰা শুনা
পোৱা গৈছিল কিন্তু সিদিনা এটা শব্দ স্কুলৰ বাহিৰত শুনা পোৱা যোৱা নাছিল ফ্ৰেণ্ডছে খিৰিকী দি দেখিছিল যে তাৰ ফ্ৰেণ্ডবিলাকে যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছিল সিহঁতে ক্লাছৰুমত শান্তশিষ্ট হৈ বহি আছিল আৰু ফ্ৰেণ্ডছে লাহে লাহে ক্লাছৰুমত সোমাই গৈছিল সি ভাবিছিল যে কিবাকে টিচাৰে তাক দেখা নোপোৱাকৈ ক্লাছত সোমাব পাৰিলে হ'ল আৰু এমহেমেলে তাক দেখি অতি নম্ৰভাৱে কৈছিল যে ফ্ৰেণ্ডছ তুমি আহিলা আমি তুমি নহাকৈ আৰম্ভ কৰিছিলোৱে তুমি এতিয়া নিজৰ ঠাইত বহাগৈ ফ্ৰেণ্ডছে ভয়ে ভয়ে গৈ নিজৰ ঠাইত বহিছিল কিছু সময় পিছত ফ্ৰেণ্ডছে দেখিলে যে গাঁৱৰ বুঢ়া মানুহবিলাকে এইবিলাক বুঢ়া মানুহ গাঁৱৰ বুঢ়া মানুহবিলাকে ক্লাছৰুমৰ পিছফালে খালী হৈ থকা বেঞ্চবোৰত বহি আছিল এই মানুহবিলাকৰ মাজতে আছিল এজন ওল্ড হাছাৰ নামৰ মানুহ এজন আছিল ফৰ্মাৰ পোষ্ট মাষ্টাৰ এজন পিছফালে কোনোবা এজন আছিল ফৰ্মাৰ মেয়ৰ এনেকৈ বহুতো ওল্ড ভিলেজাৰ্ছ গাঁৱৰ যিবিলাক ওল্ড ভিলেজাৰ্ছ আছিল সিহঁতে ক্লাছৰুমৰ পিছফালে বহি আছিল আৰু ফ্ৰেণ্ডছে আৰু এটা কথা নটিচ কৰিছিল যে টিচাৰ এমহেমেলে এযোৰ ধুনীয়া পোছাক পিন্ধি আহিছিল আৰু এনেকুৱাকৈ তেওঁ ড্ৰেছ কৰিছিল যে তেনেকুৱা ড্ৰেছ তেওঁ সাধাৰণতে স্কুল ইনস্পেকশ্যন ডেইজ বা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ডেইজ বিলাকতে পিন্ধি আহে তেওঁ পিন্ধিছিল এটা বিউটিফুল গ্ৰীণ কোট এটা ফ্ৰিল চাৰ্ট এটা ব্লেক চিল্ক কেপ মূৰত সৰু এটা টুপি এটা পিন্ধিছিল আৰু ফ্ৰেণ্ডছে এনেকে এই দৃশ্যবিলাক দেখি কনফিউজ হৈ থাকোঁতে টিচাৰ এমহেমেলে কৈছিল যে my children this is the last French lesson I shall give you the order has come from Berlin to teach only German in the schools of Alsace and Lorraine আৰু কৈছিল যে মোৰ ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকৰ ফ্ৰেঞ্চ ভাষাৰ শেষ পাঠ কাৰণ প্ৰুছিয়াৰ যিখন বাৰ্লিন চহৰ আছে বাৰ্লিন চহৰৰ পৰা অৰ্ডাৰ এটা আহিছে যে ফ্ৰেঞ্চৰ দুখন ডিষ্ট্ৰিক্ট এলছেছ আৰু লৰেইনত অহাকালিৰ পৰা জাৰ্মান ভাষা শিকোৱা হ'ব আৰু এইখিনি কথা শুনাৰ পিছতে ফ্ৰেঞ্চৰ মূৰলৈ চেতনা ঘূৰি আহিছিল সি ভাবিছিল এতিয়া মোৰ কি হ'ব এয়া মোৰ লগত কি হ'ল মই দেখোন নিজৰ মাদাৰ লেংগুৱেজটো মানে মাতৃভাষা যিটো ফ্ৰেঞ্চ লেংগুৱেজ আজিলৈকে তাকে ক'বই নাজানিলোঁ আৰু পঢ়িবই নাজানিলোঁ আৰু সিদিনাখনে ফ্ৰেঞ্চে যিটো পিঠিত বেগ কঢ়িয়াই আনিছিল সেইটো তাৰ পুৰণি বন্ধু যেন লাগিছিল আগতে এই বেগটো কঢ়িয়ান তাৰ সি পিঠিত বহুত ডাঙৰ এটা বোজা কঢ়িয়াই আনা যেন লাগিছিল কিন্তু এই বেগটো সিদিনাখনে তাৰ পুৰণি বন্ধু যেন লাগিছিল আৰু লগতে এমহেমেল যিয়ে তাক স্কুলত কোবাইছিল সেইজন মানুহক তাৰ আটাইতকৈ ভাল লাগিছিল কাৰণ এইজন মানুহে যোৱা 40 বছৰ ধৰি এলছেছৰ প্ৰাইমেৰী স্কুলখনত এজ এ ফ্ৰেঞ্চ লেংগুৱেজ টিচাৰ হিচাপে পাঠদান কৰি আছিল এনেকৈ বহুতবিলাক কনফিউজনৰ মাজত থাকোঁতে এমহেমেলে ফ্ৰেঞ্চৰ নামটো মাতিছিল আৰু তাক পাৰ্টিচিপলৰ ৰুলবিলাক ক'ব দিছিল আৰু তেতিয়া ফ্ৰেঞ্চে ভাবিছিল আজি মই যি জানো সকলো কম কিন্তু যেতিয়া সি থিয় হৈছিল তেতিয়া সি একো ক'ব পৰা নাছিল আৰু তেতিয়া এমহেমেলে কৈছিল ফ্ৰেঞ্চ একচুৱেলি তোমাৰ গাত একো দুখ নাই আমাৰ সকলোৰে গাত কিছু কিছু পৰিমাণে দুখ আছে আজিও যে তুমি নিজৰ মাদাৰ লেংগুৱেজটো নাজানা তাৰ বাবে তোমাৰ লগতে তোমাৰ মা দেউতা আৰু মোৰো কিছুমান দুখ আছে কাৰণ যেতিয়া মই মাছ মাৰিবলৈ গৈছিলোঁ বা মই মাছ মাৰিবলৈ বিচাৰিছিলোঁ তেতিয়া তোমালোকক এনেকৈ এমহেমেলে মাছ মাৰিবলৈ গৈছিল তোমালোকক বন্ধ দি দিছিলোঁ
কেতিয়াবা তোমালোকক ফুলনি বাগিচাত পানী দিবলৈ দিছিলোঁ আৰু তাৰ অজুহাতত মই ক্লাছ কৰা নাছিলোঁ। তোমালোকৰ পেৰেণ্টছেও 2-4 পইচাৰ কাৰণে তোমালোকক মিলত বা ফাৰ্মত কাম কৰাবলৈ পঠাইছিল আৰু তোমালোকেও আৰু লগতে ফ্ৰেণ্ডছৰ এলচেছ ডিষ্ট্ৰিক্টত যিমানবিলাক মানুহ আছে সেই তেওঁবিলাকৰ এটা ডাঙৰ দুখ আছিল যে পিপল অফ এলচেছ পুট অফ লাৰ্ণিং টিল টুমৰো, যিটো আমাৰ কমন হিউমেন নেচাৰত আছে যে আমি সদায় আজিৰ কামটো কাইলৈ থৈ দিওঁ। ফ্ৰেণ্ডছৰ লগতে অন্য চিলড্ৰেনবিলাকেও পাঠবোৰ পিছদিনা পঢ়ালৈ থৈ দিছিল। তাৰপিছত হেমেলে কৈছিল যে ফ্ৰেঞ্চ লেংগুৱেজটো আটাইতকৈ পৃথিৱীৰ ধুনীয়া ভাষা। তেওঁ কৈছিল ফ্ৰেঞ্চ ৱাজ দ্য most beautiful language in the world, the clearest, the most logical, and আৰু তেওঁ ফ্ৰেঞ্চ ভাষাটো এপ্ৰিচিয়েট কৰিছিল। লগতে তেওঁ কৈছিল যে যেতিয়া এটা জাতিয়ে অন্য এটা জাতিক পৰাধীন কৰে সেই পৰাধীন জাতিটোৰ যিডাল শিকলি আছে সেই শিকলিৰ তলাটোৰ মূল চাবিকাঠি হ'ল মাতৃভাষা। তাৰপিছত হেমেলে কৈছিল যে এইটো যিহেতু লাষ্ট লেচন গতিকে মই তোমালোকক ক্লাছত ভেৰি এটেণ্টিভ হোৱাটো বিচাৰোঁ। হেমেলে তাৰপিছত এটা এটাকৈ পাঠ পঢ়াই গৈছিল আৰু ফ্ৰেণ্ডছে সিদিনা টিচাৰে যি পঢ়াইছিল সকলোবিলাক বুজি পাইছিল। আৰু পিছত ফ্ৰেণ্ডছ আৰু কিছুমান ল'ৰা ছোৱালীক কিছুমান সৰু সৰু নোটবুক টিচাৰজনে দিছিল য'ত ধুনীয়া আখৰেদি ফ্ৰেঞ্চ এলচেছ লিখা আছিল আৰু প্ৰত্যেককে তাত ৰিপিটেটিভভাৱে সেইবিলাক লিখিবলৈ দিয়া হৈছিল। লগতে অল্ড ভিলেজাৰ্ছবিলাককো সেই নোটবুকবিলাক দিয়া হৈছিল আৰু সকলোৱে তাত লিখা ষ্টাৰ্ট কৰিছিল আৰু সেই সময়ত পৰিৱেশটো সম্পূৰ্ণ নিমাও হৈ গৈছিল। ফ্ৰেণ্ডছে শুনিছিল যে বাহিৰত পাৰ চৰাই ৰুণ দি আছে আৰু সি তেতিয়া ভাবিছিল যে এই পাৰ চৰাইবোৰক জানো জাৰ্মান ভাষাত ৰুণ দিয়াব শিকাব পাৰিব, কাৰণ নেচাৰৰ এটাই ইউনিভাৰ্চেল লেংগুৱেজ আছে, নেচাৰৰ বেলেগ বেলেগ লেংগুৱেজ নাই। হেমেলেও একো লৰচৰ নকৰাকৈ নিজৰ চকীত বহি থকা ফ্ৰেণ্ডছে দেখিছিল। যেতিয়া গীৰ্জাৰ ঘড়ীত 12টা বাজিছিল হেমেলে থিয় হৈ একো ক'ব পৰা নাছিল আৰু বৰ্ডত লিখিছিল ভিভ লা ফ্ৰান্স, মিন্স লং লিভ দ্য ফ্ৰান্স, ফ্ৰান্স দেশ তুমি দীৰ্ঘায়ু হোৱা। আৰু তেওঁ একো ক'ব পৰা নাছিল আৰু বেৰত আউজি মূৰটো পিছফাল কৰি ক্লাছৰুমত থকা ষ্টুডেণ্টখিনিক হাতৰ ঠাৰিৰে কৈছিল যে স্কুল ইজ ডিছমিছড, যে তোমালোক এতিয়া স্কুল ছুটি হ'ল, তোমালোক এতিয়া ঘৰলৈ যাব পাৰা। গতিকে এইটো আছিল লাষ্ট লেচনৰ মূল কাহিনী। আশা কৰোঁ তোমালোক সকলোৱে এই কাহিনীটো ভালকৈ বুজি পাইছা, লগতে তোমালোকে টেক্সটখনো ভালকৈ পঢ়িবা।